হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে 24 ঘণ্টাই সুখত থাকিব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব। তো আহক দেৰি নকৰি আমি আলোচনা কৰোঁ আমি 24 ঘণ্টাই কেনেকৈ সুখত থাকিব পাৰোঁ। মাত্ৰ 4টা কথা আপোনালোকক ক'ম। এই 4টা কথা যদি আপুনি মনত ৰাখে তেতিয়াহ'লে আপুনি 24 ঘণ্টাই সুখত থাকিব পাৰিব। 1 নম্বৰতে হৈছে ফ্ৰেণ্ডছ, বৰ্তমানত জীয়াই থাকক। কি ক'লোঁ? বৰ্তমানত জীয়াই থাকক। বহুত মানুহে অতীতৰ কথা ভাবি থাকে আৰু ভৱিষ্যতৰ শংকা কৰি থাকে, বৰ্তমানটো এনজয় কৰিবলৈ পাহৰি যায়। কিন্তু এটা কথা ক'লোঁ ফ্ৰেণ্ডছ, অতীত আপোনাৰ মগজুতহে আছে, কিন্তু ভৱিষ্যত আপোনাৰ হাতত আছে, বৰ্তমান আপোনাৰ হাতত আছে। গতিকে কাম কৰক, ভাবি নাথাকি পেলাই এটা কথাই ভাবিব, অতীত সদায় মগজুত আছে। গতিকে অতীতৰ কথা বেছি নাভাবিব আৰু বৰ্তমানত জীয়াই থাকিব। ভৱিষ্যতটো ভগৱানৰ ওপৰত এৰি দিব। ভগৱানে যি কৰে সদায় ভালেই কৰে। 2 নম্বৰতে হৈছে ফ্ৰেণ্ডছ, এভৰিথিং ইজ টেম্পৰাৰী। জীৱনত ভাল বেয়া চলিয়ে থাকিব। গতিকে এটা কথাই মনত ৰাখিব, এই পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়। আপুনিও স্থায়ী নহয়, আপুনি নহয়, পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়। যদি জন্ম আছে, মৃত্যু আছে। গতিকে সদায় এটা কথা মনত ৰাখিব যে এভৰিথিং ইজ টেম্পৰাৰী। 3 নম্বৰতে হৈছে ফ্ৰেণ্ডছ, বস্তু সদায় উপভোগ কৰিবলৈ শিকক। কি ক'লোঁ? বস্তু সদায় উপভোগ কৰিবলৈ শিকক। আপুনি মন কৰিছেনে যে আপুনি চাহকাপ খাওঁতেও বিভিন্ন কথা ভাবি থাকে, ভাত খাওঁতে বিভিন্ন কথা ভাবি থাকে। আপুনি কেতিয়াবা চাহকাপৰ জুতি লৈ পাইছেনে? ভালকৈ মনত কৰকচোন। আপুনি কেতিয়াবা ভাত সাজ খাওঁতে একদম এটা এটাকৈ জুতি লৈ পাইছেনে খাদ্যৰ? হয় ফ্ৰেণ্ডছ, নিশ্চয় বহুতে তেনেকুৱাকৈ নকৰে বা তেনেকুৱা কৰি নাখায়। তো মই কি ক'লোঁ? বস্তুক উপভোগ কৰিবলৈ শিকক। চাহ যদি খাইছে চাহেই খাওক, ধুনীয়াকৈ খাওক। যদি ভাত খাইছে ভাতে খাওক। সেইখিনি সময়ত বেলেগ চিন্তা কৰা বাদ দিয়ক। আৰু শেষত ক'লোঁ ফ্ৰেণ্ডছ, জীৱনত কেতিয়াও বেলেগৰ লগত নিজক তুলনা নকৰিব। বেলেগৰ লগত নিজক তুলনা নকৰিব যে তাৰ বিল্ডিং আছে, মোৰ বিল্ডিং নাই, তাৰ পকী ঘৰ আছে, মোৰ পকী ঘৰ নাই, তাৰ গাড়ী আছে, মোৰ গাড়ী নাই। এটা কথা ক'লোঁ ফ্ৰেণ্ডছ, এই জীৱনটোত মনত ৰাখিব, কেতিয়াও কাৰো লগত নিজক তুলনা নকৰিব। কাৰণ এই পৃথিৱীৰ পৰা মই আগতে এবাৰ কৈছোঁ, কোনো একো লৈ নাযায়। খালী হাতে আহিছোঁ, খালী হাতে যাব লাগিব। গতিকে মনত ৰাখিব, বিল্ডিং থকাটো একো লৈ নাযায় আৰু বিল্ডিং নথকাটোও যাওঁতে ওপৰত একো লৈ নাযায়। আমি খালী হাতে আহিছিলোঁ, খালী হাতে এদিন মৰি যাম। এইটো কথা ভাবিয়ে জীৱনত কেতিয়াও কাৰো লগত তুলনা নকৰিব। তো ফ্ৰেণ্ডছ, এই 4টা কথা সদায় মনত ৰাখিব। দেখিব আপুনি দিনটোৰ 24 ঘণ্টাই সুখী হৈ থাকিবলৈ সক্ষম হৈছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল পাব, আৰু ভালকৈ পালে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।